নমস্কাৰ। সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক সন্থাৰ আজি এই ৰাজ্যিক অভিৱৰ্তনৰ সভাপতি ৰবীন্দ্ৰ বৰগোহাঁই ডাঙৰীয়া, কাৰ্যকৰী সভাপতি জীৱন তালুকদাৰ ডাঙৰীয়া, মুখ্য সম্পাদক ভৱন শৰ্মা ডাঙৰীয়া আৰু অনুষ্ঠানত উপস্থিত থকা কৰ্মচাৰী পৰিষদৰ সন্মানীয় সভাপতি দীপেন শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক অভিৱৰ্তনত উপস্থিত থকা বিভিন্ন শিক্ষক সন্থাৰ পৰা উপস্থিত থকা সন্মানীয় শিক্ষাগুৰুসকল, বিভিন্ন সংগঠনৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ আটাইৰে সন্মানৰ সন্মানীয় শিক্ষাগুৰুসকল, আপোনালোক সকলোকে পোনপ্ৰথমেই সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সেৱা আগবঢ়াইছোঁ। এই অভিৱৰ্তনৰ সন্দৰ্ভত আপোনালোকৰ সমস্যাবিলাকৰ বিষয়ে অনাগত দিনবিলাকত কেনেধৰণে আগবাঢ়ি যাব লাগিব এই কথাবিলাক আলোচনা হৈছে আৰু আপোনালোকৰ এই সমস্যা সমাধান কৰিবৰ কাৰণে কোন পথেৰে গ'লে ৰাজপথলৈ গৈ নিজৰ দাবীসমূহ, নিজৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে কি যাবলৈকে প্ৰস্তুত আদি বিভিন্ন ধৰণৰ বিষয়, বিভিন্ন ধৰণৰ কথা ইয়াত আলোচনা হৈছে। এই অনুষ্ঠানলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াক নিমন্ত্ৰণ জনোৱা হৈছিল, কিন্তু বিশেষ এটা কামত তেখেত আহিব পৰা নাই। গতিকে আমাক এই অনুষ্ঠানলৈ পঠাইছে। গতিকে মই সদৌ অসম ছাত্ৰ সন্থাৰ হৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। মোৰ উপৰোক্ত বক্তাই বক্তব্য ৰাখোঁতে বহু আক্ষেপেৰে কিছু কথা কৈ গৈছে। আমি উপলব্ধি কৰিব পাৰোঁ আপোনালোকৰ আক্ষেপসমূহ, আপোনালোকৰ সমস্যাসমূহ, এই কথাবিলাক আমি উপলব্ধি কৰিব পাৰোঁ। এইকাৰণে উপলব্ধি কৰিব পাৰোঁ যে আমিও এটা ছাত্ৰ সংগঠনৰ লগত জড়িত হৈ আছোঁ। গতিকে ছাত্ৰ সংগঠন বুলি কোৱাৰ লগে লগে ছাত্ৰসকলৰ বা আমাৰ যিসকল মানুহৰ পৰা আমি সমাজৰ কাৰণে কাম কৰিবৰ কাৰণে, জাতিৰ কাৰণে কাম কৰিবৰ কাৰণে যি উপদেশ পাওঁ, যি অভিভাৱকত্ব পাওঁ, সেই অভিভাৱকত্ব আমি সন্মানীয় শিক্ষাগুৰুসকলৰ পৰা পাওঁ। গতিকে সেইকাৰণে আমাৰ সন্মানীয় শিক্ষাগুৰুসকলৰ অভিভাৱকত্ব আমি সদৌ অসম ছাত্ৰ সন্থাই সদায় কামনা কৰোঁ। কাৰণ আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কোনো হাই কামন নাথাকে। আমি অসমৰ বিশিষ্ট ব্যক্তিসকল, গণ্যমান্য সমাজৰ জ্যেষ্ঠ ব্যক্তিসকল আৰু সন্মানীয় শিক্ষাগুৰুসকলৰ পৰামৰ্শক লৈ সদৌ অসম ছাত্ৰ সন্থাই এই সংগ্ৰামী যাত্ৰা অব্যাহত ৰাখিছে। ইয়াত বিভিন্ন ধৰণৰ বিষয় আলোচনা হৈছে। ময়ো বহু কথা জানিবলৈ পাইছোঁ, বহু কথা মই বুজি পাইছোঁ। এই অভিৱৰ্তনলৈ আহি মোৰ মনৰ ধাৰণাতে কিছু পাৰ্থক্য হৈছে, কিছু মই কথা নতুনকৈ শিকিবলৈ পাইছোঁ। আৰু সেইকাৰণে মনলৈ অহা দুটামান কথা আপোনালোকৰ আগত ক'ব খোজোঁ। প্ৰথম কথা হ'ল যে চৰকাৰে এটা শব্দ সৃষ্টি কৰি দিলেই সমাজখনে কিন্তু সেই কথাটো গ্ৰহণ নকৰে। টিউটৰ শব্দটো চৰকাৰৰ সৃষ্টি, সমাজৰ সৃষ্টি নহয়। চৰকাৰে
টিউটৰ শব্দ সৃষ্টি কৰি তেওঁলোকৰ উদ্দেশ্যবিলাক কোন পথেৰে তেওঁলোকে লৈ যাব বিচাৰিছে সেই কথাবিলাক আমি সকলোৱে বুজি পাইছোঁ, সকলোৱে সেই কথাবিলাক উপলব্ধি কৰিব পাৰিছোঁ। আৰু প্ৰত্যেকটো কথা, প্ৰত্যেকটো বিষয় মই বহি থাকোঁতে সন্মানীয় শিক্ষাগুৰুসকলে বক্তব্য ৰাখি থাকোঁতে মই অনুভৱ কৰিব পাৰিছোঁ। এজন সন্মানীয় শিক্ষাগুৰুৱে 1993 চনত শিক্ষকতাৰ বৃত্তিৰ লগত নিয়োজিত হ'ল হেমচাৰ স্কুলত। সুদীৰ্ঘ 29 বছৰ চাকৰি কৰিলে। 2021 চনৰ 5 ফেব্ৰুৱাৰীত তেওঁ টিউটৰ নামেৰে এটা শব্দ সৃষ্টি কৰি তেখেতে কৰি অহা 30টা বছৰ যি তেখেতে সংগ্ৰাম কৰি আহিলে, মানৱ সম্পদ সৃষ্টি কৰি আহিলে, সেই মানৱ সম্পদ সৃষ্টি কৰি সমাজলৈ বৰণ্য অৱদান আগবঢ়াই থকা এই সন্মানীয় শিক্ষাগুৰুসকলক এটা শব্দ সৃষ্টি কৰি তেওঁলোকৰ গোটেই জীৱনৰ আগবাঢ়ি যোৱাৰ বাটটো ৰুদ্ধ কৰি দিবৰ কাৰণে এটা ব্যৱস্থা কৰা হ'ল। এই কথাবিলাক আমি উপলব্ধি কৰিছোঁ। আমিও বিভিন্ন সময়ত এই কথাবিলাকৰ লগত জড়িত হওঁ। আমি সন্মানীয় শিক্ষাগুৰুসকলৰ পৰা কথাবিলাক বুজি থাকোঁ। আপোনালোকে এই অভিৱৰ্তন ইয়াত অনুষ্ঠিত কৰিছে। আজি বিভিন্ন দল সংগঠন ইয়ালৈ আহিছে আৰু সমাজৰ আটাইতকৈ যি সন্মানীয় ব্যক্তিসকল থাকে সেই সন্মানীয় ব্যক্তিসকলে হ'ল সন্মানীয় আমাৰ শিক্ষাগুৰুসকল। সমাজৰ আটাইতকৈ সন্মানীয় শিক্ষাগুৰুসকলৰ সমস্যা সমাধান হ'বই লাগিব। এই কথাত সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতি স্পষ্ট যে সন্মানীয় শিক্ষাগুৰুসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই যেনেধৰণে আপোনালোকক সহায় সহযোগ দিব লাগিব, যেনেধৰণে আপোনালোকক সহায় সহযোগ কৰিব লাগিব, এই কথা মই ৰাজহুৱাকৈ আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দি গৈছোঁ যে আমি সদৌ অসম ছাত্ৰ সন্থাই আপোনালোকৰ প্ৰত্যেকটো বিষয়ৰ লগত আমি সহযোগিতা প্ৰকাশ কৰিম আৰু প্ৰত্যেকটো খোজতে আমি সন্মানীয় শিক্ষাগুৰুসকলৰ লগত থাকিম। এই কথা আমি ৰাজহুৱাভাৱে আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ। গতিকে বৰ বিশেষ দীঘলীয়া কথা ক'ব মই বিচৰা নাই। গতিকে আজি এই অভিৱৰ্তনত ইতিমধ্যে নিশ্চিতভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। মই ভাবোঁ যে প্ৰস্তাৱসমূহ আমি চৰকাৰলৈ পঠাই দিব লাগে। আজি এই অভিৱৰ্তনত বিভিন্ন দল সংগঠন, সন্মানীয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সন্মানীয় শিক্ষাগুৰুসকলৰ লগত আলোচনা বিলোচনা কৰি আপোনালোকে এই সিদ্ধান্তসমূহ চৰকাৰলৈ পঠাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু মই আপোনালোকক অনুৰোধ জনাব বিচাৰিম, আমাৰ সন্মানীয় সদৌ অসম প্ৰাদেশিক মধ্য ইংৰাজী আৰু নিম্ন শিক্ষক সন্থাৰ বিষয়ববীয়াসকলক আপোনালোকে টিউটৰ শব্দটো উঠাই দিব। আপোনালোকে টিউটৰ শব্দটো ৰাখিলে আপোনালোকে নিজে নিজকে সেই টিউটৰ শব্দটো কৈ থকা, এই কথাটোক লৈ মোক ক'বলৈ একেবাৰে মন যোৱা নাই, মোৰ ভাল লগা নাই কৈ। মই সেইকাৰণে আপোনালোকৰ আগত কৈছোঁ কথাটো। গতিকে মই সন্থাৰ সন্মানীয় বিষয়ববীয়াসকলৰ ওচৰত মই কৃতজ্ঞতা জনালোঁ যে এনেধৰণে আহি আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ দুটা কথা আপোনালোকৰ আগত ক'বৰ কাৰণে সুবিধা দিলে। গতিকে মই কৃতজ্ঞতা জনালোঁ। আৰু আপোনালোকৰ যিখন গোহাৰি পত্ৰ ইতিমধ্যে প্ৰকাশ কৰি লোৱা হৈছে, এই গোহাৰিখনত পঢ়িছোঁ। গোহাৰিখনত অতি স্পষ্টভাৱে যিকেইটা আপোনালোকৰ দাবী আছে, প্ৰত্যেককেইটা দাবীয়ে খুব নিৰ্দিষ্টকৈ ইয়াত উল্লেখ কৰা হৈছে। গতিকে মই ভাবোঁ যে দাবীসমূহৰ ক্ষেত্ৰত আপোনালোকে পুনৰ আজি অভিৱৰ্তনৰ জৰিয়তে পুনৰ যাতে সেই প্ৰস্তাৱসমূহ ৰজাঘৰক যাতে আপোনালোকে দিব পাৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে পুনৰবাৰ অনুৰোধ জনাই পুনৰ আপোনালোকৰ সকলোৰে অনাগত দিনবিলাকত আমি সদৌ অসম ছাত্ৰ সন্থা সদায় সহায় সহযোগী কৰিম বুলি প্ৰতিশ্ৰুতি দি মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ।